জ্ঞাপন কৰিছো। আজি সভাখন পৰিচালনা কৰিবৰ বাবে নাজিৰা সমষ্টি সমিতিৰ সভাপতি চৰ্দাৰ মৃদুল সভাপতি আসন গ্ৰহণ কৰিবৰ বাবে অনুৰোধ জনাইছো। রুবি ভাদুয়ার, রঞ্জিত মমিজ, বিনোদ রায়, কুটি বাউরি, পুবা মাহালি, জিতেন মাহালি, গাঁও মাহালি, সুজিত মির্ধা, অতুল বাউরি, পূর্ণিমা মির্ধা, কমলা বাউরি, মটু বর্তা। অসমীয়া বোলছবিৰ বন্ধুদল শ্ৰদ্ধাৰ মহম্মদ মৰম চুলতান ডাঙৰীয়াকে প্ৰমুখ্য কৰি উপস্থিত অসম গণ পৰিষদ নৱগঠিত নাজিৰা ৯৭ নং নাজিৰা বিধানসভা সমষ্টি অৰাজনৈতিক দল সংগঠনৰ পৰা আমি সকলোকে মঞ্চৰ কাষলৈ আহিবৰ বাবে অনুৰোধ জনাইছো। আমি সকলোৰে নাম ইয়াত ঘোষণা কৰি আমি ইমানখিনি নাম ঘোষণা কৰি সমাপ্ত কৰা সম্ভৱ নহয়। সেয়েহে আজি আঞ্চলিকতাবাদৰ ধ্বজা শক্তিশালী কৰিবৰ বাবে নাজিৰা বিধান
আছিল। কিন্তু পৰৱৰ্তী এনডিএ চৰকাৰৰ শাসনকালত চৰাইদেউ, শিৱসাগৰকে আদি কৰি কেইবাখনো মেডিকেল কলেজ হৈছে। অসমত যোৰহাটত কৃষি বিশ্ববিদ্যালয়ৰ বাবে যোৰহাট মহাবিদ্যালয় এখন বিশ্ববিদ্যালয়। বৰ্তমান সময়ত জয়সাগৰ বিশ্ববিদ্যালয়, ইয়াৰ উপৰিও আপোনাৰ আৰু কেইবাখনো জগন্নাথ বৰুৱা মহাবিদ্যালয় বিশ্ববিদ্যালয় হিচাপে ঘোষণা কৰিছে।